আজি মই বনালো এয়া গৰৈ মাছৰ হেলদি এটা ৰেচিপি। গাইস স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে। এয়া মই লৈ লৈছো গৰৈ মাছ। এয়া মাছ কেইটা আনিছিলে ভাইটিহঁতে, সেদিনা ভাইটি আৰু ভাই বোৱাৰী আহিছিলে। এয়া মই মাছ কেইটা বাছিবলৈ লৈছো। আজি ভাবিলো এয়াই বনাম। এয়া মই লৈ লৈছো নৰসিংহ পাত আৰু এয়া মানধনিয়া আৰু এয়া কি জানেনে, এয়া আদাৰ পাত। এই পাতখিনি মই মিক্সিত পেষ্ট কৰি ল'ম। মই মাছখিনি এনেদৰে বাছি লৈছোঁ সৰু সৰু মই পাতখিনি এয়া পটাত পিচি ল'ম। আমাৰ লাইন নাই আজি, মানে লাইন আছে, হাফ ভল্টেজ, মিক্সিত পিচিব নোৱাৰিম, সেয়েহে পটাতে পিচিম। মাছখিনি ভাজি আছোঁ। এইবোৰ আঞ্জা বনাবলৈ সকলোৱে জানে, তথাপিও মই ভিডিঅ'টো এইকাৰণে বনালোঁ যে ভাইটিহঁতে আনিছিলে মাছকেইটা, সেয়েহে মনটো ভাল লাগিল। সকলোৱে জানেই, ছোৱালীবিলাকে বিশেষকৈ বিয়া হোৱা ছোৱালীবিলাকে জানে যে মাকহঁতৰ ঘৰৰ পৰা অনা বস্তুৰ সোৱাদেই বেলেগ। কথাতে আছে নহয়, তিতা বস্তু আনিলেও বোলে মিঠা হৈ যায়। সেয়েহে মই ভিডিঅ'টো বনাই সাঁচি ৰাখিলোঁ। এয়া মই বনাই আছোঁ। ভিডিঅ'টো চাবলগীয়া ভিডিঅ' নহয় বাৰু, সকলোৱে জানে। মই বনালোঁ আৰু আপোনালোকে যাতে একো নাভাবে, কাৰোবাৰ মন গ'লে চাব, মন নগ'লে স্কিপ কৰি দিব। মই একো বেয়া নাপাওঁ। এয়া মই পানী ঢালি দিলোঁ। এইবাৰ মই ঢাকনিখন গুচাই দি অকণমান সময় ঢাকনি দিছিলোঁ, ঢাকনিখন গুচাই দি এইবাৰ ইয়াতে দি দিম ভাজি লোৱা গৰৈ মাছকেইটা। সৰুতে কিন্তু আমি বহুত মাছ মাৰিছোঁ দেই, স্কুলৰ পৰা আহি মাছ মাৰিবলৈ গৈছিলোঁ। এয়া মোৰ গৰৈ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।